ফ্ৰক নে এইটো ফ্ৰক তুমি এইটো ফ্ৰক পিন্ধা আৰু বা মই কুণ্ডাল হেয়াৰ নাই তোমাক যে মই পূজাত গিফ্ট কৰিছিলো পিংক কালাৰ হেয়াৰ বেণ্ড সেইডাল মাৰিবা যোৱা ঠিক আছে বা কেনেকুৱা লাগিছে ইমান ধুনীয়া লাগিছে মোক কুইনজনী থেংক ইউ আজি মোৰ ফ্ৰেণ্ডৰ বাৰ্থডে মই কোন ফ্ৰক পিন্ধিম জানা এইখিনি বা কি কৈ থাক কি আছে বুলি ক'লে ফ্ৰেণ্ডৰ বাৰ্থডে এই পলিথিনটো লৈ যা বাৰ্থডে কি খাই ইয়াতে নহয় লৈ যা ৰাজকুমাৰীজনী ইমান মন মাৰি বহি আছে বা মই তোমাক কথা এটা কম মাক নকবা দেই কি কথা কোৱাচোন আজি মই মেথছত কম মাৰ্কছ পালো হয় নেকি একো নাই দিয়া নেক্সট টাইম ভালকে পঢ়িবা এইবাৰ কিন্তু ভাল মাৰ্কছ পাব লাগিব দেই ঠিক আছে মেথছৰ পেপাৰ মেথছৰ ইমান কম পালে যে প্লিজ প্লিজ মা নকবি না মা তই যি কমা তাকে কৰিম কি কৰিম তই যি কমাকে পৰীক্ষা লিখাইছে তই মই আমাৰ আছে না ইমান যদি গোটেই গাটো বিষাইছে ডিঙিটো পিঠিটো মোক এজনী লাগিব ঠিক আছে লোৱা থেংক ইউ এগুলো কি খেয়েছো বারবি মই আনিছো প্লিজ এজন দিবি মোক এজন অকল এই কুৰ্তাটোৰ Oba, মোৰ ভোক লাগিছে কিবা বনাই দিম দে মোৰ ভোক লাগিছে যা কিবা এটা বনাই বোলে পানী গিলাচ লৈ আহিবি Hey guys আমাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল ভাল লাগিল না যদি ভিডিঅ' চাই ভাল লাগিল তেনেহলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব সাবস্ক্ৰাইব বাটনটো কাষতে হৈ যে বেলটো আছে সেইটো ক্লিক কৰিব ন আমাৰ আজি ভণ্টিজনীৰ নামটো কৈ দিয়া মোৰ নাম আছে দিশা বৰুৱা আজি ভিডিঅ'টো বনাই কেনেকুৱা লাগিল ভাল লাগিল নেক্সট আকৌ ভিডিঅ' বনাবানে বনাম আপোনালোকে আৰু নেক্সট বহুতো ধুনীয়া ধুনীয়া ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আমাৰ ভণ্টিজনীৰ আৰু এটা ভিডিঅ' মানে আমি আগতে বনাইছিলোঁ কভাৰ ভিডিঅ' কি আছে পিৰিটি গগনা ডেছক্ৰিপশ্যনত লিংক দিয়া আছে আপোনালোকে তাতে গৈ ভিডিঅ'টো চাব লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব শ্বেয়াৰ কৰি দিব
যদি ভিডিঅ'টো চাই ভাল লাগিল আৰু আমাৰ এই ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব দেই আৰু যদি ভাল লাগিল কোনটো পাৰ্ট সকলোতকৈ মানে বেছি ভাল লাগিল সেইটোও আমাক জনাব আৰু নেক্সট আমাৰ পৰা আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে সেইটো আমাক জনাব তেতিয়াহে আমি গম পাম আৰু ভিডিঅ' বনাই ভাল লাগিল ন ভিডিঅ'টো ভাল লাগিল বহুত আমি যে কিমান উৎপাত কৰিলোঁ আমি বহুত উৎপাত কৰিলোঁ আৰু কিমান এনজয় কৰিলোঁ বহুত আৰু এটা কথা আমি মানে বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ বাৰ হৈছিলে পৰীক্ষা এক্সামনো হৈ আছে মানে কাইলৈৰ পৰা এক্সামো আছে তো তথাপিও আজি ভিডিঅ'টো বনালোঁ আৰু কলেজো খুলিলে লকডাউনত বনাবলৈ ভাল আছিল মানে আমাৰ হাতত বহুত সময় আছিল মোৰো কলেজ খুলিলে ভাইটিহঁতৰো কলেজ খুলিলে তো সিহঁতো সময় নোপোৱা হ'ল মানে তেনেকৈ সময়বোৰ নিমিলা হ'ল তথাপিও আজি চেষ্টা কৰিলোঁ নাজানো কেনেকুৱা হ'ল ভিডিঅ'টো কি ক'ম আপোনালোকে আমাক সদায় সহায় সহযোগিতা আগবঢ়াই যাওক আশা কৰোঁ আপোনালোকে আমাক সদায় ছাপোৰ্ট কৰিব আৰু ভিডিঅ'টো লাইক কৰিব প্লিজ আমি বহুত বাৰ কৈছোঁ আপোনাক তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই 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 আমি আপোনাক নেক্সট ভিডিঅ'ত পাম ঠিক আছে বাই বাই বাই